ए गाइस एपिने पूरा धुआं उलाई गइसे उ भाई खत्म আজি शेष भाई কি হল বলে ইমান না গুন্ডা হইছে কি হল বলে गुड मर्निंग गाइस আজি লগৰ দুজন আহিব মানে গুৱাহাটীৰ পৰা তো তাকে আৰু ওলাই যাওঁ আহি পালে চাগে তো আহি পালে গাইস এ ব্ৰো কেনেকা ভালে আছা এ আছো ভাল লাগি ভালে কেনেকা ভালে ন ভালে দে यार এইটো মোৰ লগৰ মানে এইখিনিৰে হয় এইজনো হয় এইখিনি সো আহিলে গুৱাহাটীৰ পৰা তাকে এয়া বাইক সাইক লৈ আহিছে আমি মানে জায়গাত ফটো শুট কৰিব যাম সো তাকে যাম ন ইয়ে গাইস ভালকে ফটো শুট কৰিম তো চাই থাকক ব্লগটো সো গাইস অলপ ফটো শুট কৰি আহোঁ বিহুৰ তো দেখাম আপোনালোকক বহিবা তো চাবলৈ পাৰিছে ইয়াৰো NS 160 পুৰা বডি ফুল মডিফাই মানে ৰেপ কৰি থৈ দিছে ঐ বাপৰে ৰাস্তা পুৰা so intro দি দিছো hey guys this is Vidut and welcome back to my YouTube channel আৰু আপোনালোকে চাই আছে চাই দেখিব আৰু দেখাই দেখিম আজিৰ এনে তো স্কিপ নকৰাকৈ চাই দেখিব ভিডিঅ'টো গৈ থাকোঁ তো গাইজ বৰ্তমান গৈ আছোঁ আমি ফটোশ্বুট কৰিবলৈ অলপ তো তাকে আৰু অলপ বাইকত তেলো নাই অলপ ভৰাই লওঁ ভৰাই মেলি অলপ মানে দূৰ জেগাত যাম ভিডিঅ'টো চাই থাকিব ভাল লাগিলে লাইক কৰিব কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ' আগতীয়াকৈ চাই পায় আৰু এনে এইপিনে লিখি থৈছে বিল্লা তো গাইজ অলপ ফিউলত ভৰাই লওঁ তেল কম আছে তাকে তেলে নাই দিয়াচোন অলপ ইয়াৰ বাইকটো এনেকৈ ভৰাই দিছোঁ তো গাইজ ফিউল আপ কৰি ল'লোঁ এতিয়া গৈ থাকোঁ লাহে লাহে লগৰ কেইটামানৰ আগত ৰখি আছে তো সেয়াই আৰু এতিয়া বৰ্তমান আহি পালোঁ টাউনত তো এইপিনে কলেজ হৈ যাওঁ মানে पटाखा दिया से पूरा पटाखा पटाखा कहने पूरा बैग पटाखा बड़ा हरामी हो बेटा भी लगी से गान रहा नहीं जाता पटाखा दिया से गाइस पटाखा दिया से কোন মানে চিঙিমাৰি মধুমণি সুৰতি চালত পুৰা মজা লাগিলে বে তো গাইজ সকলোকে মোৰ পিনে পৰা বহাগ বিহুৰ শুভেচ্ছা থাকিল তো গাইজ চাবলৈ পাৰিছে এনেকুৱা পুৰা আমাৰ গাঁৱলীয়া মানুহ বেছিভাগ দেখিলে গছ গছনিয়ে পাব টাউনীয়া নহয় না কেতিয়াবা চেষ্টা কৰিম টাউনত দেখাবলৈ ব্লগ তো চাই থাকিব আৰু মজা মজা ব্লগ দি থাকিম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বেল আইকনটো প্ৰেছ কৰি থ'ব তো এইফালে আছে নদী দেখাম অলপ পিছত তোমালোক চাই থাকক ভিডিঅ'টো তো
So guys, আহি পালোঁ ভাইটি এজনৰ ঘৰ। তো সি এতিয়া বৰ্তমান আছেনে নাই বা ঘৰত, আছোঁ বুলিতো কৈছিলে। আছ? তো গাইজ ভাইটিজনক উঠাই ল'লোঁ। এতিয়া নদী কিনাৰ পিনে যাওঁ, কেনেকৈ প্লেচটো চাই লওঁ কেনেকৈ কি হয়। সেয়াই আৰু জংগল জংগল যা ৰহা হু অভি জুলিবে। তো গাই চাবলৈ পাৰিছোঁ মানে গ্ৰীণে গ্ৰীণ। এনেকুৱা জেগাটো ফটো মাৰি ভালেই লাগিব বাৰু। So guys, পুৰা ফচি গৈছে বে। So guys, আমি আহি গ'লো এনেকা জাগাত চাবলৈ পাৰিছে পুৰা। So guys, এপিনে এতিয়া ধুতি চুতি লগাব, জাৰ্চি লগাই আছে। আমি এইফালে আছো কেমেৰা চেমেৰা লৈ ফটো শ্বুট কৰিম। জুমলেন্স নাই মানে, থাকি আহিলে পাহৰি গ'লো। ভাবিলোঁ বেগত সোমাই আছিলে, ভাবিলোঁ জুমলেন্সটো আছে, কিন্তু আহি চালো যে এইটোহে লেন্সে সোমাই আছে। 2 hours later. এতিয়া আমি ফটো মাৰো, চাই থাকিব আৰু আপোনালোকে চাই থাকিব। তো জুমলেন্স পাহৰি আহিলোঁ মানে। তো গাইজ ফটো শ্বুট কৰা হৈ গ'ল। এতিয়া এইপিনে যাওঁ, আৰু এজেগাত যাওঁ। চ' চাই থাকক ব্লগটো। তো গাইজ আমি আহিছিলোঁ ইয়াত অলপ ফটো শ্বুট কৰিবলৈ, ফটো শ্বুট কৰি মেলি হৈ গ'ল। ত' তাতে অলপ ৰিল চিল বনালোঁ। ইয়াত চাবলৈ পাৰিছে বাইকবিলাক। ইয়াতে অলপ বাইকবিলাক ৰখাই দিলোঁ, লগৰবিলাক বহি আছে। চ' সেয়াই আৰু পিছফালৰ পৰা ভিউ চাইছে। এইখিনিতে ৰিল চিল বনাম, আপোনালোকে ইনষ্টাগ্ৰামত চাব, ইনষ্টাগ্ৰামত সেইফালে চাবলৈ পাৰিছে। চ' গাইজ এতিয়া বাইক বোলে ই শুৱাব, তাকে ফটো মাৰে বোলে শুৱাই মেলি। সেয়া চব শুৱাই আছে পুৰা। চ' এয়া মোৰ বাইক। চ' চাই থাকিব কেনেকৈ ফটো শ্বুট কৰোঁ, ইনষ্টাগ্ৰামত পাই যাব ফটোটো। চ' গাইজ এইপিনে চাবলৈ পাৰিছে পুৰা ফটো শ্বুট হৈ আছে। এয়া ভাই গুৰুং ভাই, এই গুৱাহাটীৰ পৰা আহিছে। এইপিনে ফটো শ্বুট চলি আছে, পুৰা বাইকখন শুৱাই লৈছে, শুৱাই মেলি পুৰা ফটো শ্বুট। এ ভাই কেনে বিল ভাই। A few moments later. RPM দিম চাব দেই আপোনালোকে। এই গাইজ এইপিনে পুৰা ধোঁৱা ওলাই গৈছে। ও ভাই খতম আজি, চেচ ভাই। কি হ'ল বোলে? ইমান গুণ্ডা কি হ'ল বোলে? চ' গাইজ আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ। নতুনকৈ আছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু ভাল লাগিলে লাইক কৰিব, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আজিলৈ বাই বাই, টাটা।